নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেল যান্ত্ৰিকতালৈ। আজিকালিতো মানুহৰ দৈনন্দিন জীৱনৰ এটা ইম্পৰ্টেণ্ট বস্তু হৈ গৈছে মোবাইল, ইণ্টাৰনেট। এই দুটা বস্তু নহ'লেতো নহয়, যিকোনো কামতে হওক বা যিকোনো ক্ষেত্ৰতে হওক, এই দুটা বস্তু আমাক অতিকৈ প্ৰয়োজনীয়। আৰু তাৰ লগতে সেই মোবাইলৰ বেটেৰীটোক লৈ মানুহৰ কিছুমান সঁচা মিছা ধাৰণা আছে। আজি সেই ধাৰণাসমূহ আপোনালোকক মই ক্লিয়াৰ কৰি দিম। আৰু লগতে আপোনালোকৰ মোবাইলৰ বেটেৰীটো আপোনালোকে কেনেধৰণে ভালে ৰাখিব তাৰ বিষয়ে কিছু কথা ক'ম। তেনেহ'লে বলক অকণমান পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে মানুহৰ এটা ধাৰণা আছে যে মোবাইল ৰাতিটো চাৰ্জত লগাই থ'ব নালাগে। কিছুমান মানুহে এনেকুৱা কৰে, ৰাতি মোবাইলটো ইউজ কৰে, তাৰপিছতে চাৰ্জত লগাই শুই যায়, ৰাতিপুৱালৈ 100% হৈ থাকে আৰু দিনটো ধুনীয়াকৈ ব্যৱহাৰ কৰে। কিন্তু তেনেকুৱা কৰিলে বাৰু মোবাইলটো বা বেটেৰীটোৰ ওপৰত বেয়া প্ৰভাৱ পৰে নেকি? কিন্তু মই আপোনালোকক কওঁ যে তেনেকুৱা কৰিলে মোবাইলটোৰ ওপৰত কোনো বেয়া প্ৰভাৱ নপৰে বা বেটেৰীটোৰ ওপৰতো কোনো বেয়া প্ৰভাৱ নপৰে, যদিহে আপোনালোকে মোবাইলটোৰ লগত অহা অৰিজিনেল চাৰ্জাৰডালেই ব্যৱহাৰ কৰে। যদি বেলেগ চাৰ্জাৰ ব্যৱহাৰ কৰে তেতিয়া কিন্তু বেয়া প্ৰভাৱ পৰিব। কাৰণ আজিকালি মানে যিবিলাক টেকন'লজি আহিছে মোবাইলৰ লগত বহুত উন্নত মানৰ। আপোনালোকে যদি মোবাইলটো চাৰ্জত লগাই শুই যায়, তাৰপিছত 100% যেতিয়া মোবাইলটো চাৰ্জ হ'ব, তেতিয়া মানে সেই চাৰ্জাৰডাল নিজে নিজে ডিছকানেক্ট হৈ থাকে আৰু তাৰ বাবে মানে বেটেৰীটো আৰু মোবাইলটো ছেফ হৈ থাকে। আৰু এটা ধাৰণা আছে, কিছুমান মানুহে ভাবে যে বেটেৰীটো কমপ্লিট মানে চাৰ্জটো শেষ হোৱাৰ পিছতহে আকৌ চাৰ্জত লগাব লাগে। কিছুমান মানুহে এনেদৰে ব্যৱহাৰ কৰেও, বেটেৰীটো যেতিয়া কমপ্লিট শেষ হৈ যাব তেতিয়াহে আকৌ চাৰ্জত লগায়। আচলতে সেইটো ভুলতো কৰিব নালাগে। বেটেৰীটো প্ৰায় 10-15 বা 20 মান থাকোঁতেই চাৰ্জত লগাই দিব লাগে। কাৰণ যেতিয়া একেবাৰে শেষ হৈ যায় চাৰ্জটো বেটেৰীটোত, তেতিয়া বেটেৰীটোত এটা বহুত বেয়া প্ৰভাৱ পৰে। তাৰ বাবে বেটেৰীটো মানে অতি সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইবাবে বেটেৰীটো কমপ্লিট শেষ হৈ নাযাওঁতে আকৌ চাৰ্জত লগাই দিব লাগে। কিছুমান মানুহে মোবাইলটো কেতিয়াও ছুইচ অফ নকৰে, মানে যেতিয়াৰ পৰা কিনি আনে তেতিয়াৰ পৰাই যি অন কৰে, একদম মোবাইলটো যেতিয়া বেয়া হৈ অফ হৈ নাযায়, মানে অন নোহোৱা হৈ নাযায়, তেতিয়ালৈকে সেই অনে হৈ থাকে। আচলতে সেইটো হ'ব নালাগে। এক্সপাৰ্টসকলৰ মতে আপোনাৰ মোবাইলটো মাজে মাজে ছুইচ অফ কৰি থাকিব লাগে, তেতিয়া আপোনালোকৰ বেটেৰীটো লাইফ টাইমটো আৰু বাঢ়ি যায়। আপোনালোকে অতি কমেও এসপ্তাহত এবাৰকৈ ছুইচ অফ কৰিব লাগে। আপোনালোকৰ মোবাইলটো ছুইচ অফ কৰি অন কৰিব, অলপ সময় ছুইচ অফ কৰি থৈ দিব লাগে। সকলোৰে এটা বেয়া অভ্যাস আছে, আমাৰ মানে এক্সট্ৰাকৈ মোবাইলটো চাৰ্জত লগাই চাৰ্জটো কমপ্লিট হোৱাৰ পিছত আকৌ আমাৰ মোবাইলটো ইউজ কৰাৰ মানে সময় নাথাকে। তেনেকৈ আমি সেই চাৰ্জত লগাই যি মোবাইলটো ব্যৱহাৰ কৰি থাকোঁ। আচলতে বহুতে কয় যে তেনেকৈ ব্যৱহাৰ কৰিলে মোবাইলটো বেয়া হয় বা বেটেৰীটো বেয়া হয়। আচলতে বেয়া হয় নে নহয় মই আপোনালোকক কওঁ, তেনেদৰে আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ মোবাইলটো বা বেটেৰীটো বেয়া হ'ব পাৰে, যদিহে আপোনালোকে থাৰ্ড পাৰ্টি চাৰ্জাৰবিলাক ব্যৱহাৰ কৰে। আৰু যদি আপোনালোকে এই অৰিজিনেল মোবাইলটোৰ লগত অহা চাৰ্জাৰডালেই ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকে মানে ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইমান অত্যাধিকো নকৰিব। তেনেকৈ চাৰ্জত লগাই কৰিব পাৰে, কিন্তু ইমান বেছি নকৰিব। অৱশেষত আপোনালোকৰ বেটেৰীটো ভালে ৰাখিবৰ বাবে অত্যন্ত প্ৰয়োজনীয় কথাটো হ'ল, আপোনালোকে মোবাইলটো কেতিয়াও গৰম হ'বলৈ নিদিব। মানে ব্যৱহাৰ কৰি থাকোঁতেই হওক বা মোবাইলটো ক'ৰবাত থৈ দিছে তেনে ক্ষেত্ৰতে হওক বা মোবাইলটো চাৰ্জত লগাই থৈছে তেনেকুৱা ক্ষেত্ৰতে হওক, আপোনালোকে অতি গৰম হোৱা ঠাইত নথ'ব। মানে তেনেকুৱা যদি হয়, তেন্তে আপোনালোকৰ মোবাইল আৰু বেটেৰীটোত হিট জেনেৰেট হ'ব, তেতিয়া আপোনালোকৰ অতি সোনকালে বেয়া হৈ যোৱাৰ সম্ভাৱনা থাকে। সেইবাবে গৰম হোৱা ঠাইত নথ'ব আৰু ব্যৱহাৰ কৰোঁতেও সাৱধানে ব্যৱহাৰ কৰিব, যাতে মোবাইলটোত হিট জেনেৰেট নহয়, গৰম নহয়। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব কেনে পালে, আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।